ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ। অতিকৈ আপোন আমাৰ বহাগৰ বিহুটি, গতিকে আপোনালোক সকলোকে বহাগ বিহুৰ শুভকামনা যাচিছোঁ। এতিয়া আজি হ'ল বহাগৰ 1 তাৰিখ। আজি হ'ল বহাগৰ 1 তাৰিখ আৰু মানে একদম সাজি কাচি ৰেডি হৈছোঁ। মন্দিৰ যাম। আমাৰ ওচৰতে এটা কালী মন্দিৰ আছে, বালিলেচা বুলি। নলবাৰীবিলাকে চবে জানেয়ে, বালিলেচা কালী মন্দিৰটোৰ মানে বহুত ঐতিহাসিক হয়। হাই হাই। তাৰপাছত হ'লে আমি মানে এতিয়া মন্দিৰলৈ যাব ওলাইছোঁ। আমাৰ পৰা মানে বেছি দূৰ নহয়, একদম মানে ওচৰতে, আধা কিলোমিটাৰমান হ'ব। হ'লে মানে তাকে আমি যাওঁ আৰু বহাগৰ 1 তাৰিখ বুলি মন্দিৰত, যিহেতু বছৰৰ মানে অসমীয়াৰ নতুন বছৰ আৰু গতিকে আমি মানে চাকি দি আহোঁ আৰু মা, মই, টিকু, ধুনু আৰু গুণো নাযায়, আমি চাৰিগৈ যাম। ব'লক তেনেহ'লে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। আৰু বিহু মাৰিব আহিছে মাৰতে কোনোবাই, আজি ঘৰে ঘৰে বিহু মাৰিব না। কেনেকুৱা দেখা আহিছে ক'বচোন। এইটো মানে বিহুৱান পিন্ধি লৈছোঁ নতুন একদম বিহুৱান পিন্ধি যাওঁ মানে। লগ তেনেহ'লে যাই লগ পাই আছোঁ একেলগে। আমি আহি পাই গ'লোঁ মানে মন্দিৰখিনি আধাতে নামিলোঁ, আধাত মানে ওচৰতে নামিলোঁ আৰু আমি অলপ খোজকাঢ়ি যাই আছোঁ। টিকুৱে আমাক নুমেদি থৈ গ'ল, মাক আনিব গৈছে। এতিয়া প্ৰথমে তাৰমানে আমি ধুনু, মই, টিকু আহিলোঁ। আহি কিনে ধুনুৰো মই নামি দিলোঁ। এতিয়া তাই মাক আনিব গৈছে। এয়া আমি মন্দিৰ আহি পালোঁ। মন্দিৰৰ গেটতে চাওকচোন কি ধুনীয়াকৈ 2টা সিংহৰ মূৰ্তি থৈ দিছে। মানে এইটো দুৰ্গা মন্দিৰ না, সেইকাৰণে দুৰ্গাৰ তো লগত সিংহ থাকেই, জানে চবে, সেইকাৰণে ইয়াতেও সিংহৰ গেট দি দিছে আৰু এয়া হ'ল মন্দিৰটো। চাওক না কেনে এটা ধুনীয়া পৰিৱেশ। আগতে ইমান ডাঙৰ নাছিল, এতিয়া মানে বহুত ধুনীয়া কৰিছে, মানে বহুত ভাল লগা হৈছে মন্দিৰটো। এয়া মানে একেবাৰে মানে সেই মণিহাৰীৰ দোকান আৰু বহি গৈছে। আৰু এয়া মন্দিৰৰ মেইন মানে এইটো মন্দিৰ হয়। ইমান ধুনীয়া লাগে পৰিৱেশটো, মানে মোৰতো বহুত বেছি ভাল লাগে। আপোনালোকে একবাৰ আহি চাব। চাওকচোন ইমান ধুনীয়া, বতৰটোও ভাল আজি, আৰু মানে বতৰটোৰ লগত মন্দিৰটো আৰু বেছি ভাল লগা হৈ গৈছে। বহুত ধুনীয়া। আৰু সিফালে এটা মানে পুখুৰীও আছে। আমাৰ ধুনু পুখুৰীটো দেখাম অলপ পিছত। আৰু মানে এই মন্দিৰটোৰ লগত এটা ভয়ানক ইতিহাস জড়িত হৈ আছে। এই মন্দিৰটো মানে 1950 চনত যেতিয়া মানে বহুত ডাঙৰ ভূমিকম্প হৈছিল, চব মানে আমি জন্ম নহওঁতে আৰু বহুত ডাঙৰ ভূমিকম্প হৈছিল যে 1950 চনত, তেতিয়া মানে এই মন্দিৰটো মাটিৰ তলত মানে পুত গৈছে। এইটো মেইন মন্দিৰটো আছিল আগতে, তাৰমানে এনেকৈ মানে পুত গৈছে, অকল এখিনি ওপৰখিনিহে ওলাই আছে। বাকী পিছফালে আৰু পিছত বনালাক আৰু কাষেদি মন্দিৰটো ডাঙৰকৈ। আৰু সিফালে এটা গণেশৰ মানে মন্দিৰো আছে, সেইটোও পুত গৈছে মাটিত। আমি ধুনু আৰু মই, মা আৰু টিকুক ৰখি আছোঁ। ৰখি একদম বৰ হৈ গ'লোঁ। তাহাঁতে আহিয়ে পোৱা বহুত 15 মিনিটমান ৰখলোঁ আৰু আহিয়ে পোৱা নাই, কি বা কৰি আছে। মা আৰু টিকু আহি পাই গ'ল আৰু এয়া বুট প্ৰসাদ এনেকৈ লৈ ল'লোঁ।
এইটো হ'ল মেইন মন্দিৰৰ ভিতৰ ভাগ একদম মানে ভিতৰত যাই ভিডিঅ' বনাব নোৱাৰিলোঁ আজি কাৰণ আজি বহুত মানুহ যদি কোনোবাই চাব বিচাৰে মই পিছত যাই একদিন ভিডিঅ' বনাই দেখাম বাৰু কিন্তু আজি বহুত মানুহ কাৰণে মানে যাব নোৱাৰিলোঁ এনে আৰু বাহিৰৰ পৰাই অলপ দেখাই দিছোঁ আমাৰ সেৱা চেৱা কৰা হৈ গ'ল পুখুৰীৰ ফালে যাওঁ চাই থাকক এইটো হ'ল বাল্যচা মন্দিৰৰ পুখুৰী এইটো মানে কিমান ডাঙৰ পুখুৰী চাওকচোন মানে বহুত বেছি ডাঙৰ হয় পুখুৰীটো আৰু এইটো পুখুৰীত এটা যোৱা বছৰ দুৰ্গা পূজাৰ টাইমত মানে বিৰাট ডাঙৰ ঘটনা এটা হৈছিল মানে ইয়াতে থিয়েটাৰৰ কাৰণে মানে মানুহ আহিছিল আৰু থিয়েটাৰ হৈছিল তাৰে মানে একজন ল'ৰা ইয়াতে পানীত পৰি কিনে মানে মৃত্যু হৈছিল আৰু ল'ৰাটোৱে মানে ৰাতিপুৱা উঠি গা ধুব আহিছিল কেইটামান লগৰ ল'ৰাৰ লগত তাৰপিছত মানে কিবা তাহাঁতে চেলেঞ্জ লগালাক যে কোনে বেছি দূৰলৈকে সাঁতুৰিব যাব পাৰে তাৰপাছত মানে ল'ৰাটোৱে গেল সাঁতুৰিব যাই কিনে মানে ঘূৰিয়ে নাহিল কিহৰ কাৰণে কি হ'ল মানে এনেকৈ কোনো ভালকৈ গম পোৱা নাই আৰু এনেই জনামতে মানে পুখুৰীটোৰ ভিতৰত মানে নাগ থকা বুলি জনা যায় আৰু তাৰে কিবা আৰু তেনেকুৱা বাকী এনে নিউজত কাহানীটো দিছিলে এতিয়া আমি ইয়াতে প্ৰসাদ খাব আহিছোঁ মিঠা ভোগ আৰু খিচিৰি দিছে ভোগ দিয়াৰ কাৰণে মানুহৰ একদম ভিৰ হৈ গৈছে বাপৰে কি মানুহ তাৰে মাজতে আমিও সোমাই যাই আনিলোঁ আৰু লৈ আছোঁ টাচ কৰি দিছোঁ দেখা ভাল হৈছে না আমি ভোগ খালোঁ আৰু এবাৰ পুখুৰীটোৰ পাৰত ওলাইছোঁ মাহঁত গালে মানে আমি ঘৰত যাওঁ হৈ গেল আমাৰ চব কাম Hey guys, good evening. মন্দিৰৰ পৰা আহিলোঁ আহি কিনে মানে ইমান ভাগৰ লাগিল তাৰপিছত ৰ'দত গৈছিলোঁ না বহুত সেইকাৰণে মানে ভাগৰ লাগিল বহুত লাগি কিনে মানে বাগাত দিলোঁ ভাত তাত খাই উঠি তাৰপিছত এতিয়া মানে গধূলি হ'ল এতিয়া মানে মামাহঁতে ঘৰত যাওঁ বিহুৱান দিবৰ কাৰণে তো মামাহঁতে দিছে বিহুৱান পিন্ধি একদম এতিয়া আমিও যাই মামাহঁতক দিওঁ নিজে হৈ গেল না কি ৰেডি তো নাকো কৰি আছোঁ তে নাচবা যোৱা বঢ়িয়া দেখাইছি পুৰা একদম বিহু নাচনি যা তাকে কেতিয়া আহিবা আজি কক যাবা খপা পুৰা বান্ধিছা ঘূৰি দেছ বঢ়িয়া যা বৰমা আৰু আইতা বিহু নাচবা গেল ঘৰে ঘৰে বিহু নাচব আমাৰ তাতে আহিব আমাৰ তাতে আহিলে দেখাম দিয়ক কোনে নাচে এতিয়া আমি মামাহঁতৰ তাতে যাওঁ যাই পিনে বিহুৱানখিনি দি আহোঁ আহি পেলাই লগ পাইছোঁ আৰু এই বিহুৱান লৈ ল'লোঁ মামাহঁতৰ তাতে দিবা যাওঁ আন্ধাৰ হৈছে বৰমাই দিম নেকি আমি ফুৰিব যাম এই না যে এনে পেহীহঁতৰ তাতেও যাব মই নাযাওঁ বিহুৱান যাওঁ আৰু দি আহোঁ সেইখিনি আপোনালোকক লগ পাইছোঁ আমাৰ ঘৰতে ভিডিঅ' নবনাওঁ বা নাচনী চাই দে আগবাঢ়ি ফালে আন্ধাৰ হৈছে ইউটিউব চেনেল কাক ৰখি আছ
এয়া মানে আমি মামাহঁতৰ তাত যাই এনেকৈ মানে চোতালত গোটেইবিলাকে ৰাউণ্ড হৈ বহি মেল মাৰি আছোঁ। আমি মামাৰ ঠাইত গ'লে মানে এনেকৈ মানে মেল মাৰোৱেই আৰু মানে কথা পাতোৱেই এনেকৈ গোটেইবিলাক মানে তিনি ঘৰ একেলগে আছেতো গোটেইবিলাক একেলগে ওলাই আহি কিনে আমি গ'ল হৈ বহোঁ পূৰা একদম বহি এনেকৈ মানে আৰু অলপ চলপ কথা চথা পাতোঁ ভাল লাগে আৰু এনেকৈ কথা পাতি কিনে মানে আপোনালোকে কোনে কোনে এনেকৈ মানে কথা পাতে কমেণ্ট কৰি জনাবচোন। আমিতো মানে পাতোৱেই এনেকৈ বহুত ভাল লাগে বহুত ভাল পাওঁ এনেকৈ কথা পাতি কিনে আমি মামাহঁতৰ ঘৰৰ পৰা আহিলেও মানে কাপোৰ চাপোৰ দি কিনে এনেই আৰু তাতে অলপমান দেখাই দিলোঁতো আপোনালোকক। গতিকে এতিয়া ৰাতিও হ'ল 9টামান বাজিল গতিকে ভাবিলোঁ ভিডিঅ'টো ইয়াতে মানে শেষ কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।